বিরাট বঢ়িয়া পজিশন আপোনালোকে দেখা পাইছে এনেকা কাউলি সৰু মিটিং এখন গতিকে তাত মানুহ দলে বলে ওলাই আহিছে আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সব বস্তু ঠিক মানে আগতীয়াকৈ বহু বছৰৰ পৰা কৰি আছে প্লেনিংটো এতিয়া এনেকা পজিশন পুৰুষে যদি ক'বা বেলেগতো যায় মহিলা বিজেপিতে দিব হিউজ ভোট এনেকা গতিকে আমার প্রার্থীক আর কোনো রখাব নোৱাৰে ক্লিয়ার উইন একদম স্পষ্ট জয় গতিকে আর বিপুল ভোটত জয় কৰাৰ কাৰণে বৰেশ্বৰ সমষ্টি আমাৰ সমষ্টি অলপমান মানে কষ্ট কৰিব লগা আছে বড়ো আৰু যিখিনি মুছলমান ভোট সেইখিনিত আমি কেনেকৈ মানে কিবা কনভাৰ্ট কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰি আছোঁ আৰু বহুত মুছলমান ভোট এইবাৰ বিজেপিত দিব আমি কৈছোঁ নিৰাপত্তা লাগে হাগ্ৰামা আছে মাটিৰ পট্টাৰ কথা আছে সমস্যা আছে এই গোটেই সমস্যাবিলাকৰ কাৰণে আপোনালোকে আমাৰ লগত থাকিব লাগিব আৰু নাথাকিলে পিছত আৰু কিবা খেলি মেলি হ'লে পিছত অসুবিধা হ'ব গতিকে কিমান ভোট পাব এতিয়া আমাৰ কেলকুলেশ্যন মতে গড়েশ্বৰত BPF মই 22,212টা ভোট পাইছিলোঁ BJPয়ে পাইছিল 19,735টা আমার 41,000 মানে ভোট হয়ে যায় তারে আমি 10,000 মান ভোট বাদ দিছোঁ মাইনাস করে দিছোঁ 30,000 এই সময় আছে গড়েশ্বৰত যদি কমেও 30,000 তো পাবই শুক্লা 30,000 60,000 আৰু ইয়াত আহি 30,000 90,000 হৈ গ'ল গতিকে 90 to 95 লাখলৈকে আমিতো ভাষণত লাখ বুলি ক'ম কিন্তু মানে 90,000 অংক আছে আৰু আমাৰ 90,000 বাকীবিলাকতো কিমান UPPL CPM আৰু UPPL টানা টানিকে এনেকৈ 20-30,000 ভোটৰ মাজত 3 নম্বৰ কাৰণ CPM 2 নম্বৰত থাকিব তেওঁলোক কেদাৰ ভোট থাকে অলপ আৰু কংগ্ৰেছৰ মুছলমান ভোট এনেকৈ আদি কৰি অলপ দিলে CPMয়ে অলপ বেছি পাই পেলাই সেকেন্ড পজিশন থাকিব পাৰে আৰু পজিশন বুলি নহয় এইটো যে 30,000 ভোট পালাগে 90,000 পাৱা আৰু 30,000 পাৱা কিমান ডিফাৰেন্স হ'ব 60,000ৰ ডিফাৰেন্সত হাৰা জিকাৰ নিচিনা কথা হ'ব